নমস্কাৰ সকলোকে হেপিনেছ উইথ দিশাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো এয়া ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এতিয়া হয়তো 7টামান বাজিছে চাগে দেই। হয় 7টাই বাজিছে, 7:10। মই উঠি মেলি দুইকেইটা কৰিবলগীয়া আছিলে, কৰি গা পা ধুই আজৰি হ'লোঁ আৰু খুব ঠাণ্ডা লাগি আছে, সেইকাৰণে চুৱেটাৰ এটাও পিন্ধি লৈছোঁ আৰু এইকেইদিন খুব ঠাণ্ডা পৰিছেও বাৰু। তাৰপিছত আপোনালোকক এইখিনি দেখুওৱা নহ'লে আৰু এইখিনি সদায় নিজে সকলোৱে কৰা কামেই আৰু এইখিনি দেখাই থাকিবলৈ ৰাতিপুৱা খুব লৰালৰিও হয়। এতিয়া ভাবিছোঁ গা পা ধুই আজৰি হৈ কি কৰোঁ দিনটো তাকে আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব ধুনীয়াকৈ আৰু মৰম দিব। এতিয়া চববিলাক উঠিছে আৰু ঘৰৰ ভাইটি, মানুহজন, দেউতা সকলোৰে কাৰণে ধুনীয়াকৈ লাল চাহ একাপ বনাইছোঁ আৰু এইফালে গাখীৰখিনি থাকি গৈছিলে, সেইখিনিও গৰম কৰি লৈছোঁ। চাহ বনোৱাৰ মাজতে অকণ ভিডিঅ' উঠি আছোঁ আৰু চাহখিনি উতলে মানে। তাৰপৰা সকলোকে চাহ দি ময়ো এয়া চাহ বিস্কুট খাই ল'লোঁ। ৰাতিপুৱা প্ৰায় এনেকেই চাহ বিস্কুট এনেকেই খোৱা হয়। তাৰপাছত এয়া পৰ্দাখিনিকে কুচাই দিছোঁ, ৰুমটো অলপ পোহৰ হৈ থাকক বুলি। খিৰিকীবোৰ খুলি দিয়া নাই যিহেতু বাহিৰৰ পৰা ধূলিবোৰ সোমায়। টেবুলখনতো ওপৰৰ পৰা হয়তো ধূলি পৰিছেই। তাৰপৰা চাদৰখনি মোহাৰি দিছোঁ আৰু কাপোৰ আনিবলৈ নগ'লোঁ। মানুহজন আকৌ এয়া বাৰীলৈ যায়, ভিডিঅ' কৰি থকা দেখি বাই বাই দিছে। এয়া মই একদম ভাত পানী খাই আজৰি হৈহে আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ভাত পানী খোৱা এইবোৰ দেখুওৱা নহ'লে আৰু আমি খাই বৈ আজৰি হ'লোঁ। আচলতে খুব লৰালৰি হ'ল, মানুহজনো যাব লগা হ'ল, ভাইটিও যাব লগা হ'ল, এতিয়া দুয়ো গ'ল। মই ভাত পানী খাই বাচন বৰ্তন ধুই এয়া কাপোৰ কানি চেঞ্জ কৰি লৈ অকলে আৰু আগফালে বহি আছোঁ। আগৰ ভিডিঅ'ত কৈছোঁৱেই মা নাই আৰু দেউতা আহিছিলে আকৌ গ'ল ৰাতিপুৱা। তো সেয়াই, আজি মা কিয় নাই ঘৰত এই কথাটো আজি বাৰু ভিডিঅ'টোত মই ক'ম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আচলতে মাৰ মাক ঢুকাইছে, আমাৰ আইতা। আজি প্ৰায় 15 দিন হ'ল। গতিকে আইতাৰ গা যিদিনাখনিৰ পৰা বেয়া কৰি আছে, মা তাতেই আছেগৈ, যিহেতু মা তেওঁলোকৰ ডাঙৰ ছোৱালী। মাতিলে মা তাতেই আছে আৰু মাজতে আহিলে দুদিন, এদিন 3 নম্বৰ দিনাখনি আহিলে, আহি ৰাতি থাকি গ'ল। তাৰপিছত আকৌ দহা দিনা ময়ো গৈছিলোঁ, গতিকে দহা দিনা ময়ো তাত থাকিলোঁ আৰু পাছদিনা মই আহিলোঁ। তাৰপিছত আকৌ সকাম হ'লেই কাইলৈ, সেইকাৰণে কালি গ'ল। সেয়া আৰু অহা যোৱা হৈ আছে, ঘৰ ওচৰতে হয়। দেউতা মানে অহা যোৱা কৰি থাকে, মা অহা যোৱা কৰি থাকিবলৈ দিগদাৰ কাৰণে মা তাতে থাকি লৈছে। তো সদায় মা নাই কৈ আছোঁ, গতিকে ভাবিলোঁ আজি কৈ দিওঁ মা কিয় নাই। এইখিনি কোৱা নাই আৰু যিহেতু মনটো বেয়াও লাগি আছে। লগতে মোৰো থাকিবলৈ মন আছিলে, কিন্তু মই থাকিবগৈ পৰা নাই আৰু ইমানকৈ। মাত্ৰ মাজে মাজে গৈছোঁ আৰু এদিন থাকিছোঁ মাত্ৰ, সেয়াই। আচলতে মোৰো পৰীক্ষা ডিচেম্বৰৰ 6 তাৰিখৰ পৰা, আজি 29 তাৰিখ হ'লেই। ভিডিঅ'টো কেতিয়া আপলোড হয় নাজানো আৰু, আজি 29 তাৰিখে ভিডিঅ'টো বনাইছোঁ। 6 তাৰিখৰ পৰা পৰীক্ষা হ'লেই, গতিকে ইমান সময় নাপাওঁ, পঢ়িব মেলিবলৈও লাগে। তাত গ'লেতো পঢ়া নহয়, সেইকাৰণে যোৱা নাই। সেয়াই আৰু এইটো ভিডিঅ' কেতিয়া আপলোড হয় মই নাজানো। আৰু পৰীক্ষা ডিচেম্বৰৰ একদম লাষ্টলৈকে আৰু ডিচেম্বৰৰ 20 তাৰিখ মানেহে শেষ হ'বগৈ। গতিকে তেতিয়ালৈকে হয়তো আৰু নতুন ভিডিঅ' বনোৱা নহ'ব, পৰীক্ষাৰ মাজত আৰু ভিডিঅ' কৰা নহ'বগৈ। সেইকাৰণে এইটোৱে চাগে পৰীক্ষাৰ আগৰ লাষ্ট ভিডিঅ' আপলোড হ'ব আৰু। এতিয়া আগফালৰ পৰা ৰুমলৈ আহিলোঁ আৰু আহি ধুনীয়াকৈ পানী অকণমান খালোঁ, বটলত পানী ভৰাই থওঁ মই। তাৰপৰাই কিতাপখন পঢ়োঁ বুলি ল'লোঁ। মই ঘৰত থাকিলে বাহিৰা কিতাপ এখন পঢ়োৱেই, মানে বেছিকেলি উপন্যাস পঢ়োঁ, কিন্তু এতিয়া উপন্যাস পঢ়ি পেলাই আৰু হাতত নাইকিয়া হৈছেগৈ, সেইকাৰণে বেলেগ এখনকৈ পঢ়িলোঁ। মানে অকলে থাকিলে এইটোৱে দিগদাৰ, আৰু যেতিয়া এখন বাহিৰা কিতাপ পঢ়ি দিওঁ নহয় তো টোপনি গুচিয়ে যায়, আৰু পঢ়ি থাকোঁতে সেয়া মোৰ টোপনি গুচি গৈ মানে এতিয়া বহুত মানে শুলে গম নাপাওঁ আৰু বহুত সময় পাৰ হৈ গুচি গ'ল। এতিয়া মোৰ কিছুমান কাম আছে, সেইখিনি কৰি লওঁ, তেতিয়ালৈকে অকণমান বাই বাই দিছোঁ, আকৌ লগ পাই আছোঁ। এই যে শুইছিলোঁ, শুওঁতে মানে কম্বল এখন লৈহে শুব পাৰিছোঁ, ইমানেই ঠাণ্ডা আমাৰ ঘৰখনত, মানে খুব চেঁচা পৰি থাকে ঘৰখন। তো সেইকাৰণে কম্বল এখন লৈ শুলোঁ আৰু এতিয়া ধুনীয়াকৈ জাপি পেলালোঁ। মানে এইবোৰ অচজিল হৈ থাকিলে মই দেখি বেয়া পাওঁ, আগতেও কৈছোঁ। তাৰপিছত ভাইটি আহিলে, তাৰপিছত ভাইটি আৰু মই গাখীৰ চাহ একাপ আৰু ৰিং পাপৰ খালোঁ। তাৰপিছতে এইকেইদিন ৰাসলৈ পিন্ধা, ক'ৰবালৈ পিন্ধা, মামাহঁতৰ দহালৈ পিন্ধা সেইখিনি কাপোৰ ওলাই আছিলে বাহিৰত, গোটেইখিনি ধুনীয়াকৈ ৰ'দত দিলোঁ, লেতেৰা হোৱা নাছিলে সেইকাৰণে ধোৱা নাই। ৰ'দত দি পেলাই গোটেইখিনি সামৰি পেলালোঁ। সামৰিলোঁ মানে ওলাই থাকিলে এইবোৰ লেতেৰা বেছিকৈ হৈ থাকিব বুলি সামৰি পেলাইছোঁ, গোটেইখিনি ধুনীয়াকৈ সামৰিলোঁ। এইকেইদিন কলেজো যোৱা নাই, গতিকে আলনাতে বেগটো আছিলে সেইটোও গডেজতে ভৰালোঁ। ব্লাউজো এজাপমান ওলাই আছিলে, যিকেইটা পিন্ধোঁ সেইকেইটা থৈ সামৰি পেলালোঁ। তাৰপাছত পঢ়োঁ বুলি কিতাপ মেলি ল'লোঁ, কিন্তু পঢ়িবলৈ মনেই যোৱা নাই, কিন্তু পঢ়িব লাগিবই যিহেতু 6 তাৰিখৰ পৰা পৰীক্ষা। সেয়া অকণমান পঢ়ি মেলি ল'লোঁ। তাৰপিছত এই আবেলি হ'ল, মানে 4টামান বাজিলেই। কাম বন কৰি আজৰি আৰু পূৰা আৰামত বহি আছোঁ অকলে। ভাইটি আচলতে গৰু ছাগলী বন্ধা কামবিলাকত লাগি আছে, ভাইটি আহিলে সেইকাৰণে সেইবিলাকত লাগি আছে আৰু মই এতিয়া এনেই আছোঁ, মোৰ কৰিব লগাখিনি কৰিলোঁ।
কাম ইমান নাথাকেই, মই আগৰ এটা ভিডিঅ'ত কৈছোঁৱেই, যিখিনি থাকে কৰি লওঁ আৰু মা থাকিলেতো আৰু কম হৈ যায়। তো দুইজনে যেতিয়া কৰোঁ সমানে কাম নাথাকে। আৰু মইতো প্ৰায় ঘৰত কমেই থাকোঁ, মই বিয়াৰ পিছৰ পৰা ইমানকৈ ঘৰত থকাই নাই বুলি ক'ব পাৰে। বিয়াৰ 14 দিনৰ পাছৰ পৰাই মই কম্পিউটাৰ ক্লাছলৈ গৈছোঁ। মোৰ বিয়াৰ আগতেই কম্পিউটাৰ লোৱা আছিলে, গতিকে তাৰপিছত কম্পিউটাৰলৈ গ'লোঁ। তাৰপিছত আগষ্টৰ পৰা কলেজত ক্লাছ হ'ল, আগষ্টৰ পৰা ক্লাছলৈ গৈ আছোঁ। গতিকে তেনেকৈ ঘৰত থকাই নাই, আৰু যিকেইটা দিন থাকোঁ এনেকেই পাৰ কৰোঁ আৰু। আচলতে আজি বা এইকেইদিন মই ঘৰত আছোঁ, এই থকা দিনকেইটা কেনেকৈনো পাৰ কৰিছোঁ তাকেই শ্বেয়াৰ কৰি আছোঁ আপোনালোকক। সেয়াই আৰু কলেজলৈ গ'লেতো ৰাতিপুৱা 8:30 গুচি গৈ আবেলি 3টাত পাওঁহি, গতিকে গোটেই আধাখিনি সময় কলেজতে, গতিকে ঘৰত বহুত কম সময় পাওঁ। আহি অকণমান শুই কিবাকিবি কৰিবলৈ ৰাতিয়ে হৈ যায়, পঢ়িবই হয়, ভাত খাবই হয়, গতিকে তেনেকেই দিনবোৰ পাৰ হৈ গৈ আছে আৰু। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব কমেণ্ট বক্সত। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকক কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অকণমান মোক আগুৱাই যোৱাত সহায় কৰক। এইকেইদিনৰ মানে ডিচেম্বৰ মাহৰ চাগে এইটোৱেই মোৰ লাষ্ট ভিডিঅ' হ'ব। তাৰপিছত একে পৰীক্ষাৰ পাছতহে চাগে ভিডিঅ' চিডিঅ' বনাম, আৰু পৰীক্ষাৰ মাজত ভিডিঅ' বনোৱা নহ'ব, এইটোৱেই লাষ্ট হ'ব চাগে, আগত এবাৰ কৈছোঁৱেই। তাৰপিছত আকৌ অনাগত দিনত নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম মই। আপোনালোকে ভিডিঅ' চাই থাকিব, ছাপোৰ্ট দিব এতিয়াৰ দৰে, আৰু খুব মৰম দিব বুলি আশাৰে আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম। আৰু এতিয়া সন্ধিয়া হ'লেই গোটেইখিনি গোট খাইছোঁৱেই, মানুহজনো আহিল, দেউতাও আহিছে, ভাইটিও আছেই ঘৰতে। এতিয়া গোটেইকেইটাৰ কাৰণে চাহ বনাওঁগৈ, কিমানো দেখাম আৰু তেনেকৈ চাহ বনোৱাকৈ। গতিকে চাহ বনাওঁ, চাহ বনাই আকৌ ভাতৰ যোগাৰ কৰি দিব লাগিব ভাইটিক। মই ভাত নবনাওঁ, ভাইটিয়ে বনায়। তাৰপিছত তাক ভাতৰ যোগাৰ কৰি দিব লাগিব, মানে এইবোৰ পাচলি কুটা কিবাকিবি বাচন বৰ্তন ধুই দিয়া, সেইখিনি কৰি দিব লাগিব। দিওঁগৈ আৰু কৰি মেলি দি আহি আকৌ পঢ়িব লাগিব অলপমান, পঢ়ি মেলি আকৌ ভাত পানী খাই বাচন বৰ্তন ধোৱা এইখিনি কাম ওলাব। তাৰপিছত আকৌ অকণমান পঢ়ি মেলি টোপনিও আহিব। সেয়াই আজিলৈ তেতিয়াহ'লে বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো ভালে থাকক।